গাড়ী চাওক এইটো বনৰীয়া হাতী ৰখি আছে ই ক'লে গৈছে বে এইটো চাওক গাড়ী এইটো ওকে ওলাও ফাইনেলি ভিডিঅ' অন কৰা নাই নেকি অ'কে চ' ফাইনেলি গাইজ আফটাৰ লং টাইম ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ বহুত দিনৰ এটা প্লেনিং আছিলে ছিকিম ৰাইডৰ আপোনালোকে গম পাইছে চাগে এতিয়া আমি একচুৱেলি আজি ফাৰ্ষ্ট ডে ৱেলকাম টু দ্য ফাৰ্ষ্ট ডে অফ ছিকিম ৰাইড আমাৰ 3খন হিমালয়ান আছে নতুন ব্লগাৰ দীপ দা এণ্ড আগত আছে মাধৱ দা মোৰ বেকত আছে বহি শইকীয়া চ' আমি 5জন ল'ৰা আছোঁ দীপ দা মাধৱ দা মই শইকীয়া আৰু এজন আছে সুমন 3খন বাইক 5টা মানুহ আমি ৰাইড ষ্টাৰ্ট কৰিছোঁ 5 AM হৈছে এতিয়া জাষ্ট যোৰাবাট পাইছোঁহি এণ্ড চবতছে বেছি মোৰ ভাল লগা ৰাস্তাটো হৈছে এইটো ড্ৰাইভ কৰি এণ্ড বাইক ৰাইড কৰি পেলাই একচুৱেলি গাইজ গোটেই বাইক ছাৰ্ভিচিং কৰি লৈ অহা গৈছিলে বাট এতিয়া লেগ হৈ আছে হেণ্ডেলটো টাৰ্ণিং লাগিছা টাৰ্ণিঙত পূৰা একদম এনেকৈ কপি গৈছে এনেকুৱা হৈ গৈছে চ' কি হৈছে প্ৰব্লেমটো বুজা নাই আমি 100 কিলোমিটাৰ কৰিব পৰা নাই এতিয়ালৈকে তো প্ৰব্লেমটো ক'ত হৈছে একো বুজা নাই জাষ্ট মই আপোনালোকক দেখাই আছোঁ এইটো মই কৰ্ণাৰ ল'ব পৰা নাই বিকজ অফ দিছ দেখিছে আকৌ এইটো দেখাব লাগিব তো চকাটোৰ প্ৰব্লেমটো মানে কি হৈছিলে একজেক্টলি ক'ব পৰা নাই মই এতিয়া হাৱাটো কমি আছিলে মই সন্দেহ কৰি পেলাই হাৱাটো অলপ লগাই ল'লোঁ এতিয়া চাওঁ কি হয় আমি এতিয়া পাই গ'লোঁ সেই জালুকবাৰী চকাটো পাম্প কৰি ল'লোঁ একচুৱেলি এনেকৈ লৈ গৈছিল টাৰ্ণিঙত মই ভয় খাই গৈছিলোঁ বোলো কি হ'ল আকৌ বোলো কিবা নতুন বেমাৰ নোলাওক যাতে চ' অ'কে তো মাধৱ দাহঁত দীপ দাহঁত ক'ত ৰখি আছে চাওঁ এণ্ড আমি পাই গৈছোঁ সেই শৰাইঘাট ব্ৰিজ ব্ৰহ্মপুত্ৰ আৰু এখন নিউ শৰাইঘাট ব্ৰিজ আৰু এখন অ'ল্ড শৰাইঘাট ব্ৰিজ দীপদাৰ মাধৱ তাক দেখা নাই এণ্ড দুটা ৰাস্তা যায় এটা হৈ হাজো বৰপেটা হৈ যাব পাৰে আৰু এপিনে চিধা গ'লে আপোনাৰ বঙাইগাঁও এনেকৈ ৰঙিয়া বঙাইগাঁও হৈ যাব পাৰে তো সিহঁত নাইকিয়া এতিয়া কোনপিনে যাওঁ আমি হাজো হৈ গ'লে একচুৱেলি শ্বৰ্ট হয় ৰাস্তাটো বহুত তো আমি হাজো ৰোডত সোমালোঁ এণ্ড মানে কি হ'ল দীপদা যোৰাবাটত তেল ভৰাবলৈ ৰখি গৈছিলে তো আমি ভাবিলোঁ সি আগত গুচি গ'ল তাৰপিছত মাধৱ দাহঁতক ফোন কৰিছোঁ মাধৱ দাহঁত আহি আছে টাইম হৈছে 7:44 আমি কেইটাত ওলাইছিলোঁ 5:60 অ'কে 5:16 7:45 বহুত সময় হৈ গ'লচোন 6-7 3 ঘণ্টা লাগি গ'ল নেকি একচুৱেলি বহুত শ্ল' আহিছোঁ ফগ আছিলে আৰু এই চকাটোৰ কাৰণে টেনশ্যন হৈছিল বাট এতিয়া চকাটো ভাল হৈ গ'ল কেছ নাই অ'কে গাইজ তো ইয়াতে ব্ৰেকফাষ্ট আমি কৰি ল'লোঁ এইটো ফাৰ্ষ্ট ট্ৰিপটোৰ আজি ফাৰ্ষ্ট ব্ৰেকফাষ্ট এতিয়া যাব ওলাইছোঁ এতিয়া হাজো হৈ বৰপেটা হৈ পেলাই যাম চব এতিয়া গোটেইকেইটা ৰাইডাৰ একেলগত হৈ গ'লোঁ আৰু যদি আমি এইটো চাইডে চিধা হাইৱেলৈ গ'লোঁ হয় তেতিয়াহ'লে 60 মানে আল্টিমেটলি 60 কিলোমিটাৰ ডিফাৰেঞ্চ হয় এইপিনে 166 কিলোমিটাৰ কুকুৰাঝাৰলৈ আৰু সেইপিনে 226 নে কিবা এটা এনেকুৱা আছিলে আমাৰ গোটেইকেইজনে এটা আশা আছিলে ছিকিম ৰাইড কৰা ট'ৰ অফ ছিকিম চ' কিমান দূৰলৈ হয় নহয় চাওঁ তাকে জেগাটোৰ নাম কি দাদা হা কি দজৰা অঁ শিঙিমাৰি অ'কে তো ইয়াতে তেল ভৰালোঁ দাদাহঁতক লগ পালোঁ অ'কে ঠিক আছে দাদা ওলাওঁ কিমান হ'ল মোৰ পেট্ৰল অঁ অ'কে এইটো দাদাহঁতে মানে ইয়াতে কেমেৰাত ওলাওঁ বুলি ক'লে সেইটো কাৰণে ভিডিঅ' কৰিলোঁ ঠিক আছে গৈ থাকোঁ ওলাই যাব দিয়ক ইউটিউবত বৰপেটা আছে 56 কিলোমিটাৰ চ' আমি আগত যাই লেফ্ট ল'ব লাগিব আৰু চিধা গ'লে আপোনালোকে পাব নালবাৰী বৰপেটাৰ পৰা আমি চিন্তা কৰিম হয়তো বৰপেটা ৰোড বুলি এটা ৰাস্তা আছে মানে মেইন হাইৱেটো আৰু বৰপেটা ৰোড হাউলি পাৰ হৈ সেইটো চাইডে গুচি যাম মেবি কাৰণ এই ৰাস্তাটো মানে বহুত কামোৰ লাগিছে মানে ওৱান ৱে ৰাস্তা আৰু গাড়ী এনেকুৱা উৎপাত ট্ৰাকৰ আৰু কাৰবিলাকৰ বহুত উৎপাত আমি পাইছোঁহি এতিয়া চেংগা আৰু ইয়াৰ পৰা 18 কিলোমিটাৰ হয় বৰপেটা তো গাইজ বৰপেটা টাউনত আমি আহি আছোঁ এতিয়া হাউলিলৈ আৰু হাউলিৰ পৰা বৰপেটা উঠি হাইৱে লৈ পেলাই চিধা আমি গুচি যাম আমি পালোহি এতিয়া ৰাইট নাও হাউলি আৰু হাউলিৰ পৰা অলপমান গৈ আমি হাইৱে উঠি যাম ফাইনেলি হাইৱে পাই গৈছোঁহি আৰু আমি চিধা যাম মাধৱ দাহঁত আহিছে নাই ৰখাই দিয়া
58 কিলোমিটাৰ পৰা আহিলোঁ হাউলি আমি হাইৱে ওলোৱাৰ পৰা আৰু আমি ৰাইড যাব লাগিব ফৰ বঙাইগাঁও এণ্ড কোকৰাঝাৰ আৰু দেৱদা আগুৱাই গুচি গৈছিলে চ' ৰখালোঁ গোটেইকেইজন ৰাইডাৰকে বহা ইয়াৰ পৰা বঙাইগাঁও 10 কিলোমিটাৰ আছে আৰু তাৰপিছত আমি কোকৰাঝাৰ পাম তাৰপিছত গোসাইগাঁও তাৰপিছত শ্ৰীৰামপুৰ গেট অলমষ্ট 350 কিলোমিটাৰ কমপ্লিট হ'ল আৰু এতিয়া আহি পেলাই পাইছোঁ কাৰিগাঁও আৰু কাৰিগাঁৱৰ পৰা লেফ্ট আপোনালোকে গ'লে কোকৰাঝাৰ যাব পাৰি আৰু আমি চিধা যামগৈ আৰু ইয়াৰ পৰা গোসাইগাঁও আছে 56 কিলোমিটাৰ চ' ইয়াতে এখন ধাবা পাইছোঁ আৰু ইয়াতে আমি লাঞ্চটো কৰি লওঁ আৰু বাইকছ আমাৰ ইয়াত পাৰ্কিং কৰা আছে তো অলমষ্ট কেইটা বাজিলে অ' মাই গড 2:29 হৈ গ'ল বহুত টাইম ৰখিলোঁ আমি 1.5 ঘণ্টামান ৰখিলোঁ ইয়াতে লাঞ্চ কৰি তো বহুত ট্ৰেইনিং হৈ আছিলে ইয়াৰ পৰা ক'ত যাম কি কৰিম বাট এতিয়া ফাইনেলটো হৈছে যে ডাইৰেক্ট গেংটকে মাৰি দিম ইয়াৰ পৰা প্ৰায় 9 ঘণ্টামান লাগিব 333 কিলোমিটাৰ ফ্ৰম কাৰিগাঁও আৰু ভালমানখিনি প্লেনিং কৰিলোঁ যে আজি অমুকত থাকিম তমুকত থাকিম লাষ্টত ডিচিশ্যন এটাই হৈ গ'ল যে ডাইৰেক্ট গেংটক আজি গুচি যাম অ'কে গাইজ তো গোসাইগাঁও আমি আহি পাইছোঁহি আৰু ইয়াৰ পিছত শ্ৰীৰামপুৰ গেট হুইচ ইজ আসাম এণ্ড ৱেষ্ট বেংগল বৰ্ডাৰ আৰু অসম চেছ আমি এতিয়া আছোঁ ৱেষ্ট বেংগলত অঁ ভাই চাওক আপোনালোকে চাওক ওপৰত চাওক ক্লাউডছখিনি চাওক কেনেকুৱা হৈ আছে আৰু গ্ৰুপৰ জাষ্টিছ দিব নোৱাৰিব মানে নিজে চকুৰে যেনেকৈ দেখিছোঁ নহয় তো মোৰ মনত পৰিছে অলপ এখন হৈছে বুকচা অভয়াৰণ্য হয় বুকচা ৱাইল্ড লাইফ চেঞ্চুৰী এণ্ড মই মনত পৰিছে মানে মই ভূটান আহোঁতে এইটো চাইডে আহিছিলোঁ তো বহুত 2017 আহিছিলোঁ গাড়ী চাওক এইটো বনৰীয়া হাতী ৰখি আছে হামলা যে দিলে যে কেনেকুৱা হ'ব বে খান ই ক'লে গৈছে বে এইটো চাওক গাড়ী এইটো এই বগা মানুহটোৰ ওচৰত গৈ আছে ওকে চুচালু আহিছিল দেখিছিলা ব'লা অ'কে শিলিগুৰিলৈ আছে এতিয়া 133 আৰু জলপাইগুৰি আছে 85 আমি এতিয়া আছোঁ তোৰচাত আৰু তোৰচাৰ পৰা আমি এতিয়া প্লেনিং কেঞ্চেল কৰিলোঁ গেংটকৰ কাৰণে আমি শিলিগুৰি গৈ আছোঁ আৰু শিলিগুৰি পাবলৈ আমি বীৰপাৰা হৈ গ'লে 134 কিলোমিটাৰ হয় ঠিক আছে আৰু ধূপগুৰি যদি হৈ যাওঁ তেতিয়াহ'লে 128 কিলোমিটাৰ হয় চ' আমি ধূপগুৰি হৈ পেলাই শিলিগুৰি গৈ আছোঁ ফাইনেলি গাইজ বাপৰে বহুত ভাগৰ লাগিছে টোটেলটো কিমান হ'ল চোৱাচোন টোটেল কিলোমিটাৰটো একে ডাইৰেক্ট আমাৰ তাৰ পৰা নাগাঁৱৰ পৰা 548 চ' গাইজ শিলিগুৰি পাই গ'লে সেই নগাঁৱৰ পৰা 568 নে কি কৈছিলোঁ মই 538 পাহৰি গৈছোঁ আমাৰ নগাঁৱটো শিলিগুৰি পাই গ'লোহি আৰু বাকী কাইলৈ দেখা যাব ভিডিঅ'টো এণ্ড কৰোঁ বহুত ভাগৰ লাগিছে আৰু তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু ধামাকা ইমান হোৱা নাই ভিডিঅ'ত আৰু কাইলৈৰ পৰা মই ট্ৰাই কৰিম ধামাকা কৰিবলৈ কাৰণ কাইলৈ আমি গেংটক গৈ আছোঁ আৰু গেংটকৰ পৰা পঢ়িলে আমি ছিকিম অল এক্সপ্ল'ৰ কৰি আছোঁ চ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰিব বাই